हेलो फ्रेंड्स আপোনালোকে ভিডিওটো শেষলৈকে চাব কাৰণ মই ইমান কষ্ট কৰি আপোনালোকৰ বাবে ভিডিওটো বনাইছো আপোনালোকে যদি নাচায় তেতিয়ালে মোৰ মনটো বহুত বেয়া লাগে সেইবাবে সম্পূৰ্ণ চাব দেই ভিডিওটো যদি আপোনালোকৰ ভাল লাগে তেতিয়ালে লাইক কমেন্ট শেয়াৰ কৰিব বন্ধু কিবা এটা খোৱা আমাৰ সকলোকে তোমাৰ দেউতাই আমাৰ গাঁৱতে চাকৰি কৰে কিবা এটা খোৱা বন্ধু কিবা এটা খোৱা না আমাক তুমি গাঁৱত নতুনকৈ আহিছা তুমি একো বস্তু চিনি পোৱা নহয় আমি তোমাক বহুত কথা কৈ আছো তুমি মাত্ৰ আমাক কিবা এটা খুৱাই লোৱা আমাৰ গাঁৱত কিন্তু এটা বহুত চিক্ৰেট কথা আছে তুমি আমাক কিবা এটা খুৱাই লোৱা তাৰপিছত আমি কৈ আছো কি চিক্ৰেট কথা কোৱা না সকলোকে কিবা এটা খুৱাই লোৱা তাৰপিছত আমি কৈ আছো খুৰা ইহঁতক কিবা এটা দিয়কচোন খাবৰ কাৰণে 4টা চিংৰা আনিব চিংৰা গৰম চিংৰা কিন্তু আনি আছো ৰ'বা এতিয়া আনিব নহয় কৈ আছো অকমান ধৈৰ্য ধৰ তই ভয় নাখাবি মই ভয় খোৱা ল'ৰা নহয় দে এয়া লোৱা তোমালোকৰ 4টা গৰম চিংৰা থেংক ইউ খুৰা এতিয়া দেৰি নকৰ আমাৰ গাঁৱত বিৰা আছে তই কেতিয়াবা শুনা পাইছিলি বিৰা বুলি যে এটা ভূত আছে কি বিৰা এইটো কি বস্তু এইটো ভূতৰ নিচিনা ভাল বিৰা আৰু বেয়া বিৰা থাকে ভাল বিৰাই সদায় ভাল মানুহৰ লগত সংগতি কৰে আৰু বেয়া বিৰাই বেয়াৰ লগত সংগতি কৰে মানে মই একো বুজি পোৱা নাই এইটো কি ভূত নেকি ধৰি লওক ভূতৰ নিচিনা সি বহুত ৰূপ ধাৰণ কৰিব পাৰে সি দোকানীৰ নিচিনা থাকিব পাৰে আৰু ঘৰৰ ভিতৰত তোৰ মেকুৰীটো হৈ থাকিব পাৰে অন্যান্য গৰু ছাগলী যি আছে এনেকৈ ৰূপ ধাৰণ কৰি পেলাই থাকিব পাৰে ভাল বিয়া মহাই এইবিলাক বৰ বেছিকৈ হেৰি নকৰে সি বগা কাপোৰ পিন্ধি ৰাতি 12টা বা 1টামান বজাত এনেকৈ ঘূৰি ফুৰে মোৰ বহুত ভয় লাগিছে এইটো ভয় কৰিবলগীয়া কথা হ'লনে ভাল বেয়া আকৌ যদি লগ পায় তোৰ গোটেই সমস্যা সমাধান কৰি দিয়ে আৰু বেয়াই যদি লগ পায় তোক মাৰি পেলাব ভাল বিয়াই আকৌ যেতিয়া তোৰ যি মনোবাঞ্ছা থাকে সেই মনোবাঞ্ছা পূৰণ হৈ যায় বিয়াক যি খোজা তাকেই দিয়ে তাৰ ককাহঁতে বিয়া পঢ়িছিলে তাৰপিছত আমাৰ ঘৰৰ সমস্যা যিমান আছিলে সমাধানটো হ'লে আৰু বিয়াটো সদায় লুকাই থৈ দিয়ে ভঁৰালৰ ভিতৰত সোমাই হয় নেকি কিয় ভঁৰালৰ ভিতৰত সোমাই থৈ দিয়ে ভাল বিয়াক আকৌ ভঁৰালৰ তলত এইটো কাৰণে ৰাখে যাতে সি যে ভাল লক্ষী আনি দিয়ে ঘৰত সেইবাবে লক্ষী তাতে থৈ দিয়ে মই তোমাৰ কথা আপোনাক বিশ্বাস কৰিব পৰা নাই কিন্তু দেই মানে সঁচাই কৈছ নে মিছাই কৈছ কি আমাৰ কথা বিশ্বাস কৰিব পৰা নাই তই আমি তোক এনে কৈ পেলাই কি গাল পাম কচোন তই চহৰৰ পৰা গাঁৱত নতুনকৈ আহিছ সেইবাবে আমি কৈছোঁ বিশ্বাস কৰ নকৰ তোৰ কথা আমি ক'ব লাগে কৈ দিছোঁ আগতে মই কেনেকৈ বিশ্বাস কৰিম বিৰা আছে নে নাই যেতিয়া ৰাতি খোৱাৰ সময় হ'ব বা 11টা 12 বজাত চাবি ৰাতি টিঙৰ ওপৰত টুংকৈ শব্দ হ'ব আৰু কুকুৰে উকি পাৰিব আৰু কেঁচুৱাৰ মাতো শুনা পাবি তেতিয়াই গম পাবি যে ওচৰে পাজৰে বিৰা ঘূৰি ফুৰি আছে তই আকৌ ওলাই নাযাবি যদি ওলাই যাওঁ তোক খাই পেলাব কিন্তু বোপাইহঁত কি কথা পাতি আছা তোমালোকে খুৰা বিৰা কি বস্তুনো কৈ দিয়কচোন তাক সি নতুনকৈ আহিছে তই আমাৰ কথা বিশ্বাস কৰা নাই নহয় এই খুৰাই ক'ব বাৰু এইখন গাঁৱত বহুত বেয়া বস্তু আছে ভূত আছে তাৰপিছতে বিৰা আছে আৰু নানা ধৰণৰ বস্তু আছে ৰাতি তুমি 8টা বজাৰ পিছত ইয়াত নোলাবা হয় নেকি খুৰা আমাৰ গাঁৱত বহুত ডাঙৰ ঘটনা ঘটি আছে সেইবাবে তুমি বাহিৰত নোলাবা বুজিছা ঠিক আছে খুৰা নোলাওঁ দিয়ক মই এতিয়া দোকানখন বন্ধ কৰোঁ দেই তোমালোকে এতিয়া সকলোৱে ইয়াৰ পৰা যোৱা আৰু বহুত কথা আছে বাকী কথাবোৰ মই কাইলৈ ক'ম আজি ব'ল ঘৰত যাওঁ বহুত দেৰি হৈছে হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে চাগে আৰু সকলোৱে সুৰক্ষিত হৈ আছে আৰু মই এইটো ভিডিঅ' বনাইছোঁ আপোনালোকে চাই কেনে পালে এবাৰ জনাব যে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিব পাৰোঁ তাৰ বাবে আপোনালোকে মোক অশেষ সঁহাৰি জনাব থেংক ইউ ধন্যবাদ বাই বাই